নমস্কাৰ ফ্ৰেণ্ড, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ। তো আপোনালোকৰ মাজলৈ এটা নতুন জব আপডেট লৈ আহিছোঁ। এই যিটো জব নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে, এই ভেকেঞ্চিটো আপোনালোকে থাম্বনেইল চাই গম পাইছে যে SSC CGLৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। কম্বাইন গ্ৰেজুৱেট লেভেল, CGL মানে হৈছে কম্বাইন গ্ৰেজুৱেট লেভেল। তো কম্বাইন গ্ৰেজুৱেট লেভেলৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। SSCৰ ফালৰ পৰা প্ৰত্যেক বছৰে এই CGLৰ কাৰণে নতুনকৈ ভেকেঞ্চি মুকলি কৰে। তো এই বছৰো আপোনালোকৰ কাৰণে এই ভেকেঞ্চি মুকলি কৰা হৈছে। তো আপোনালোকে যদি গ্ৰেজুৱেট পাছ কৰিছে, আপোনালোকে চিম্পল গ্ৰেজুৱেট পাছ কৰিছে, তো আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো আপোনালোকে এই ভেকেঞ্চিখিনিৰ ডিটেইলছ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈ চাব লাগিব। আৰু যদিহে ফ্ৰেণ্ডছ আপোনালোকে এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ফ্ৰেণ্ডছ, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ভিডিঅ'টো এটা লাইক কৰি দিব। তো ফ্ৰেণ্ডছ আপোনালোকে এই ভেকেঞ্চিখিনিৰ ডিটেইলছ আপোনালোকে জানিবৰ কাৰণে ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যিহেতু। তো এই ভেকেঞ্চিখিনিৰ নটিফিকেশ্যন আপোনালোকে যিখন ফুল নটিফিকেশ্যন হয়, সেই নটিফিকেশ্যনখন ফ্ৰেণ্ডছ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে। এইখন হৈছে আপোনালোকৰ নটিফিকেশ্যন হয়। ইয়াত আপোনালোকৰ টোটেল 132টা পেজ আছে, আপোনালোকে দেখিবলৈ পাই আছে 132টা পেজ। আপোনালোকক যদি গোটেইখিনি ক'বলৈ যাওঁ, তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো বহুত লম্বা হৈ যাব, প্ৰায় 1 ঘণ্টাৰো বেছি লাগিব এই ডিটেইলছখিনি গোটেইখিনি ক'বলৈ গ'লে। গতিকে ফ্ৰেণ্ডছ আপোনালোকৰ চিম্পলি আপোনালোকক যিখিনি ইম্পৰ্টেণ্ট হয় ফ্ৰেণ্ডছ, আপোনালোকক সেই ইম্পৰ্টেণ্টখিনি আপোনালোকক জনাই দিম। এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পৰাৰ কাৰণে আপোনালোকৰ চিম্পল গ্ৰেজুৱেট পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰেণ্ডছ আপোনালোকৰ এই ভেকেঞ্চিখিনিত ইতিমধ্যে এপ্লাই চলি আছে। মে' মাহৰ 21 তাৰিখৰ পৰা এই ভেকেঞ্চিখিনিত ইতিমধ্যে এপ্লাই চলি আছে। তো আৰু আপোনালোকে এই ভেকেঞ্চিখিনিত জুন মাহৰ 22 তাৰিখ চলি থকা মাহটোৰ 22 তাৰিখলৈ আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু SSCৰ ফালৰ পৰা যিখিনি পষ্ট মুকলি কৰে, তেওঁলোকে বিভিন্ন ডিপাৰ্টমেণ্টৰ কাৰণে তেওঁলোকে পষ্ট মুকলি কৰে। তো আপোনালোকে এই SSCৰ ফালৰ পৰা এটা সুবিধা লাভ কৰে যে আপোনালোকে যদি এপ্লাই কৰোঁতে কিবা ভুল হৈ যায়, তো আপোনালোকে এইটো কাৰেকশ্যন কৰিব পাৰে। কাৰেকশ্যন কৰা ডেটটো তেওঁলোকে ইয়াত ইতিমধ্যে উল্লেখ কৰিছে ইয়াত। তো ইয়াত আপোনালোকৰ 29/6/2026 যিহেতু আপোনালোকৰ 22 তাৰিখলৈ আপোনালোকৰ এপ্লাই চলিব। তো আপোনালোকে কাৰেকশ্যনটো কৰিব পাৰিব 29/6/2026, অৰ্থাৎ 29 তাৰিখৰ পৰা আপোনালোকে জুলাইৰ 1 তাৰিখলৈ আপোনালোকে কাৰেকশ্যন কৰিব পাৰিব। তো ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে 12,256টা টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। তো ইয়াত আপোনালোকৰ দেখিবলৈ পাইছে পে লেভেল 4 আপোনালোকৰ চেলাৰী, পে লেভেল 8 আপোনালোকে চেলাৰী লাভ কৰিব। ইয়াত আপোনালোকৰ 25,500 টকাৰ পৰা 81,100 টকা আপোনালোকে চেলাৰী লাভ কৰিব। এইটো হৈছে আপোনালোকৰ পে লেভেল 4। আৰু যিটো পে লেভেল 8 আছে, তো আপোনালোকে 47,600 টকাৰ পৰা আপোনালোকে 1,51,000 আপোনালোকে চেলাৰী লাভ কৰিব, ইয়াত দিয়া আছে। তো আপোনালোকে বয়সটো যদি চাবলৈ যাওঁ ফ্ৰেণ্ডছ, ইয়াত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এই পষ্টবিলাকত তো আপোনালোকে 18 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। মানে পষ্ট ইয়াত বিভিন্ন পষ্ট আছে, আপোনালোকে পষ্ট অনুযায়ী আপোনালোকৰ বয়সবিলাক বেলেগ বেলেগ হ'ব। গতিকে আপোনালোকে যিটো আপোনালোকৰ 18 বছৰৰ পৰা 27 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ মিনিমাম বয়সটো চাব যায়, ইয়াত 18 বছৰ হ'ব লাগিব। তো আপোনালোকে যদি 18 বছৰ হৈ গৈছে, তো আপোনালোকে এই পষ্টত এপ্লাই কৰিব পাৰিব। আপ টু আপোনালোকে 30 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। তো যিসকল জেনেৰেল কেণ্ডিডেট আছে আৰু যিসকল ST SC কেণ্ডিডেট আছে, তেওঁলোকে 5 বছৰলৈকে ৰিলেক্সেশ্যন লাভ কৰিব, অৰ্থাৎ আপোনালোকে 18 বছৰৰ পৰা 35 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC কেণ্ডিডেট আছে, তেওঁলোকে 3 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। তেওঁলোকে 18 বছৰৰ পৰা আপোনালোকে 33 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWD আনৰিজাৰ্ভ কেণ্ডিডেট আছে, অৰ্থাৎ পাৰ্চনেল ডিচেবিলিটি কেণ্ডিডেট আছে, তেওঁলোকে 10 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব। আনৰিজাৰ্ভসকলে অৰ্থাৎ জেনেৰেলসকলে আৰু অৰ্থাৎ আপোনালোকে 18 বছৰৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWD OBC কেণ্ডিডেট আছে, তেওঁলোকে 13 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব, তেওঁলোকে 43 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল PWD ST SC কেণ্ডিডেট আছে, তেওঁলোকে 15 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব, তেওঁলোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যদি চাবলৈ যাওঁ ফ্ৰেণ্ডছ, ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু ইতিমধ্যে আৰম্ভণিতে আপোনালোকক জনাইছোঁ যে আপোনালোকে গ্ৰেজুৱেট পাছ কৰিলে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো ইয়াত 2টা পষ্ট আছে মাত্ৰ, সেই 2টা পষ্টত অলপ এডুকেশ্যন কোৱালিফিকেশ্যনটো বেলেগ হয়। বাকী পষ্টবিলাকত অকল চিম্পল গ্ৰেজুৱেট পাছ কৰিলে এপ্লাই কৰিব পাৰিব। এই 2টা পষ্ট হৈছে জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ। ইয়াত বেচেলৰ ডিগ্ৰীৰ লগতে আপোনালোকৰ 60% মাৰ্ক আপোনালোকৰ থাকিব লাগিব। আৰু আপোনালোকৰ যিটো হাই ছেকেণ্ডাৰীত আপোনালোকে মেথামেটিক্স ছাবজেক্টটো আপোনালোকৰ থাকিব লাগিব, বা আপোনালোকৰ যদি এইটো নাই, তো আপোনালোকে ষ্টেটিষ্টিক্স অফ 1 ছাবজেক্ট ডিগ্ৰী লেভেল, তো আপোনালোকে যিকোনো এটা ছাবজেক্টত
আপোনালোকৰ ষ্টেটিষ্টিক্স আপোনালোকৰ থাকিব লাগিব তো আপোনালোকৰ ডিগ্ৰী লেভেলত তো আপোনালোকৰ এপ্লাই কৰিব পাৰিব তো তাৰপিছত আপোনালোকৰ যিটো ষ্টেটিষ্টিকেল ইনভিজিলেটৰ গ্ৰেড 2 পোষ্ট আছে তো আপোনালোকে তাত পোষ্টটো এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ ডিগ্ৰী ষ্টেটিষ্টিক্স বা আপোনালোকৰ মেথছত বা আপোনালোকৰ ইকনমিক্স ডেমোগ্ৰাফি পপুলেশ্যন ষ্টুডিঅ' বা আপোনালোকৰ অপাৰেশ্যনছ ৰিচাৰ্চ এণ্ড তাৰপিছত আপোনালোকৰ ইনফৰমেশ্যন টেকন'লজি এইকেইটা আপোনালোকৰ ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব ভালদৰে তো এইকেইটাত আপোনালোকৰ যদি গ্ৰেজুৱেট কৰা আছে তো আপোনালোকে যিটো ষ্টেটিষ্টিকেল ইনভিজিলেটৰ গ্ৰেড 2 পোষ্ট আছে তাৰ আপোনালোকে এপ্লাই কৰিব পাৰিব বাকী যিবিলাক পোষ্ট আছে আপোনালোকৰ সেইবিলাক পোষ্টত আপোনালোকে এপ্লাই কৰিবৰ কাৰণে চিম্পল গ্ৰেজুৱেট পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকে যদিহে ডিগ্ৰী যদি কৰিছে আপোনালোকে তাত যদি আপোনালোকে ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হয় তো আপোনালোকে যদি লাষ্ট ছেমিষ্টাৰত পঢ়ি আছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে 100 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু যিসকল জেনেৰেল OBC কেণ্ডিডেট আছে তেওঁলোকে ফিজটো দিব লাগিব বাকী যিসকল ST SC ওমেন এক্স সাৰ্ভিচমেন কেণ্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ আপোনালোকে এপ্লিকেশ্যন ফিজ আপোনালোকে দিব নালাগে তাৰপিছত ফ্ৰেণ্ডছ আপোনালোকৰ এক্সামিনেশ্যনবিলাক ক'ত হ'ব তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ যে আপোনালোকে অসমতো আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব তো আপোনালোকে অসমতো আপোনালোকে এক্সামটো দিব লাগিব পাৰিব ইয়াত আপোনালোকৰ চেণ্টাৰবিলাক দি আছে অসমৰ 4টামান চেণ্টাৰ দিয়া আছে তো ডিব্ৰুগড় গুৱাহাটী যোৰহাট আৰু শিলচৰ আৰু তেজপুৰ 5টা আপোনালোকৰ চেণ্টাৰ দিয়া আছে আপোনালোকে যিকোনো এটা চেণ্টাৰত আপোনালোকে অসমৰ যদি বাসিন্দা হয় তো আপোনালোকে এক্সামটো দিব পাৰিব তো আপোনালোকে ডিটেইলছখিনি থুলমূলকৈ আপোনালোক জনাবলৈ চেষ্টা কৰিলোঁ তো আপোনালোকে যদি আৰু অধিক ডিটেইলছত আপোনালোকে জানিব বিচাৰে তো ফ্ৰেণ্ডছ আপোনালোকক আৰম্ভণিতে দেখুৱাইছিলোঁ যিখন ফুল নটিফিকেশ্যন হয় আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে তো সেই নটিফিকেশ্যনখন আপোনালোকে ডেছক্ৰিপশ্যনত দিয়াই থাকিব ডেছক্ৰিপশ্যনৰ পৰা আপোনালোকে ভালদৰে চেক কৰি চাব পাৰিব তো এইটোৱে আছিল ফ্ৰেণ্ডছ আপোনালোকক জীৱনবলগীয়া ডিটেইলছখিনি তো আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে আপোনালোকে গ্ৰেজুৱেট পাছ কৰিছে তো আপোনালোকে এপ্লাই কৰি দিব পাৰে তো এইটোৱে আছিল ভিডিঅ'টোত এটা লাইক কৰি দিব ফ্ৰেণ্ডছ আপোনালোকে আৰু চেনেলটোত আপোনালোকে যদি নতুনকৈ ভিজিট কৰিছিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব